ইংৰাজীত এষাৰ কথা আছে, ৱৰ্ক হাৰ্ড ইন চাইলেন্স, লেট ইউৰ ছাকচেছ মেক দ্য নইজ। মৌন হৈ কঠোৰ পৰিশ্ৰম কৰক। জীৱনত যিয়ে কৰে আপুনি মনে মনে কৰক। কোনেও যাতে গম নাপায় এনেকৈ কষ্ট কৰক। আপোনাৰ প্লেন বা গ'লছ কি কাকো যাতে নকয় আপুনি নিজৰ মাজতে ৰাখক আৰু কঠোৰ পৰিশ্ৰম কৰি যাওক। যেতিয়া আপুনি সফল হ'ব তেতিয়া আপোনাৰ সফলতাই সকলোকে জনাই দিব। সদায় নিজৰ ওপৰত কাম কৰক আৰু নিজকে ইমপ্ৰুভ কৰক। সদায় নিজকে বেছি নহয় 1% ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰক। যোৱাকালি যি আছিল আপুনি তাতকৈ আজি 1% বেষ্ট হওক। এনেকৈ আপুনি 100 দিনত 100% নিজকে ইমপ্ৰুভ কৰি ল'ব আৰু 3 মাহ পিছত আপোনাৰ লাইফ বহুত সলনি হৈ যাব। আপুনি আপোনাৰ জীৱনত বহু দূৰ আগুৱাই যাব। কেৱল আপুনি সদায় পৰিশ্ৰম কৰি যাওক আৰু মনত ৰাখিব মৌন হৈয়ে পৰিশ্ৰম কৰিব। আপুনি কি কৰি আছে কি কৰা নাই কোনেও যাতে গম নাপায়। এবাৰ সফল হৈ লোৱাৰ পিছত আপোনাৰ সফলতাই সকলোকে জনাই দিব আপুনি কি বস্তু। আপুনি জীৱনত বহু দূৰ আগুৱাই যাওক, উন্নতি কৰক, তাৰে কামনা কৰিলোঁ। আৰু এটা অনুৰোধ জনাইছোঁ, ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত।